সুপ্ৰভাত আপোনালোকলৈ জনালোঁ। আজি মই অন্য এটি ৰেচিপি আপোনালোকক আগবঢ়াওঁ। চিম্পুল ৰেচিপি কচুৰ ঠাৰিৰ চব্জি, যিহেতু বাৰীত আছেই। এইখিনি আপোনালোকক মই বনোৱা ষ্টাইলেদি আপোনালোকক দেখালোঁ। কচুখিনি আনিলোঁ। দুজনো আছিল হাজিৰা কৰা। তেওঁলোকেও খাম বুলি কোৱাত এনেকৈ বনাম। চাওকচোন, আপোনালোকক দেখাইছোঁ। কচুখিনি কাটি এনেকৈ ধুই ল'লোঁ। আজি কচুত মই কি বস্তু দি বনাম চাওকচোন। এয়া কচুৱে দি বনাম। আপোনালোকেও জানে যিহেতু বৰ সহজ চিম্পুল ৰেচিপি। আৰু এই কচুটো খুবেই ভাল লাগে, নধৰেও। মাজে সময়ে এনেকৈ ৰেচিপি দি থাকোঁ, আপোনালোকে চাই দিয়ে, ভাল লাগে চালে। কচুত এনেকৈ পিঁয়াজ এটুকুৰাও কাটি দিলোঁ। এনেকৈ কুকাৰত ৩-৪ হুইচেল দি ল'ম। অকণমান হালধিও দিলোঁ কুকাৰতে। আকৌ নিমখো আন্দাজমতে দি ল'ম। জালুকৰ গুড়াও দিলোঁ। আৰু তাতে আদা অকণমান থেতেলিয়াই দিলোঁ। এনেকুৱাকৈ এতিয়া ঢাকন মাৰি মই 4-5 মান হুইচেল দিম। আপোনালোকে ৰেচিপিটো চাই ভাল পালে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিলোঁ। ভিডিঅ'বোৰ চাই দিলে ভাল লাগে। এনেকৈ এতিয়া মই কেৰাহীটো বহুৱালোঁ। কেৰাহী বহাই উঠি তেল দিলোঁ। তেলতে অকণমান পাঁচফোৰণ দিম, কাৰণ পাঁচফোৰণ দিলে ভাল লাগে চব্জিটো। পাঁচফোৰণ দি কেঁচা জলকীয়া 4-5টামান দিলোঁ। জলকীয়া জ্বলা হ'লে ভাল লাগে বাৰু কচুটোত। আৰু নহৰু থেতেলিয়াই দিলোঁ। অকণমান সময় ভাজি লৈ অকণমান জিৰা গুড়াও দিম তাতে। ভাজি লৈ এনেকৈ পিছতহে মই কচু কেৰাহীত তেল মাৰিম। এনেকৈ অকণমান সময় আকৌ কেৰাহীত সিজাই ল'ম। অলপ থুপথুপীয়া হ'লে বস্তুটো ভাল লাগে। আৰু ইয়াত মই এটা টেঙা দিম। এই তেতেলী টেঙা ভিজাই থৈছিলোঁ, সেইখিনি দিলোঁ। টেঙা মিঠা হয়, ভাল লাগে। টেঙা নিদিলেও হয়, নধৰে কচুটোত। তথাপিও দিলোঁ, ভাল লাগে কাৰণে। এনেকুৱাকৈ চব্জি বনালোঁ। মোৰ ইউটিউব চেনেলটো মিছেছ চেত্ৰী বুলি আছে, আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিলোঁ। এনেকৈ খাই ভাল লাগে। মাজে মাজে কচু থুৰ মাছ দিও খাই বাৰু কিছুমানে। এনেকৈ থুপথুপীয়া কৰি ল'লোঁ। এই বস্তুটো হ'লে মোক দালিও নালাগে। এনেকৈ সজাই 2জন হাজিৰাকো দিলোঁ। ধন্যবাদ, থেংক ইউ চাই দিয়াৰ বাবে ভিডিঅ'।